বন্ধুসকল, ইয়াৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখিলে আমি বাসুদেৱ থান দৰ্শন কৰি পুনে পুনে আমি আকৌ ৰাওনা হ'লোঁ নাৰায়ণপুৰলৈ বুলি। আৰু আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই যাব বুলি আশা ৰাখিলোঁ। আহি আমি পালোহি গোগামুখ, আৰু আপোনালোকে দেখিছে এয়া হৈছে গোগামুখ টাউনৰ কিছু দৃশ্য। যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, সেয়েহেতু আমি ভাবিলোঁ অলপ সময় জিৰণি লৈ এই ধাবাখনতে কিবা এটা খাই যাওঁ। আৰু এয়া দেখিছে আমাৰ পৰিয়ালৰ সকলো সদস্যই ষ্টাৰ্ট দিলেই। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত আমি অলপ সময় জিৰণি লৈ আকৌ ৰাওনা হ'লোঁ নাৰায়ণপুৰলৈ বুলি। আৰু এয়া আমি আহি পালোহি, আপোনালোকে দেখিছে সোৱণশিৰি নদী। এইখনে হৈছে সোৱণশিৰি আৰু ইয়াৰ কিছু দৃশ্য। আৰু যিহেতু এতিয়া আন্ধাৰ হৈ আহিছে, সেইবাবে আমি আজি নিশাৰ লখিমপুৰতে থাকি কাইলৈ পুৱাতে গুৰুজনা জন্মস্থলীলৈ বুলি ৰাওনা কৰিম। বিশেষ চাই যাওক আপোনালোকে। আৰু বন্ধুসকল, আপোনালোকে দেখিছে বিহপুৰীয়া টাউনৰ নিশাৰ ভাগৰ কিছু দৃশ্য। যিহেতু আমি আহি পোৱাত আমাৰ খুবেই দেৰি হ'ল, সেইবাবে আমি নিশাটো ইয়াতে থাকি আকৌ পুনৰ ৰাতিপুৱা আমি গুৰুজনাৰ জন্মস্থানলৈ বুলি আগবাঢ়িলোঁ। আমি গৈ আছোঁ বৰ্তমান জন্মস্থলীলৈ, লেটেকুপুখুৰী। আৰু আপোনালোকে দেখিছে সেউজীয়া চাইনবোৰ্ডত লিখা আছে মাধৱদেৱ বাৰ্থ প্লেচ। তাৰমানে আমি গুৰুজনা জন্মস্থানৰ নিচেই কাষতেই আছোঁ, আৰু আমি কিছু সময়ৰ পাছতে আমি গৈ গুৰুজনা জন্মস্থান পামগৈ। চাই থাকক। বৰ্তমান আমি আহি পালোহি। ক'ত পালোহি? শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী। হয় বন্ধুসকল, আজি আমি আছোঁ লেটেকুপুখুৰীত। এয়া দেখিছে আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী। আৰু বলক আগলৈ গুৰুজনা জন্মস্থানৰ কিছু পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ। গুৰুজনা জন্মস্থান মনোমোহা দৃশ্যৰ কিছু মুহূৰ্ত। আৰু এয়া হ'ল লেটেকুপুখুৰী, যি লখিমপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। এয়া হ'ল ঐতিহাসিক লেটেকুপুখুৰী, আমাৰ গুৰু শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। এয়া লেটেকুপুখুৰীৰ অতিথিশালা। যিসকল ভক্তবৃন্দই ইয়াত দৰ্শন কৰিবলৈ আহে, আৰু সেইসকল ভক্তবৃন্দই এই অতিথিশালাত সা সুবিধা আছে ভক্তসকলৰ বাবে। তেখেতলোকে ইয়াত ৰাতি থকাৰ আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰ ব্যৱস্থা। আৰু এয়া আপোনালোকে দেখিলে অতিথিশালাৰ সুব্যৱস্থাসমূহ।
কিমান ধুনীয়া মনোমোহা দৃশ্য আমাৰ শ্ৰী শ্ৰী গুৰুজনাৰ মাধৱদেৱ গুৰুজনাৰ জন্মস্থলীত। আৰু আপোনালোকে দেখিছে আমাৰ বেটা বেটীয়ে লেটেকু পুখুৰীৰ মাছৰ সৈতে খেলা কৰি থকা দেখা পোৱা গৈছে। আৰু এয়া হৈছে ভোজনালয়। প্ৰভু ঐতিহাসিক লেটেকু পুখুৰী গুৰুজনাৰ জন্মস্থানৰ বিষয়ে তাতে চমুকৈ দুআষাৰ কয়। নমস্কাৰ, আপোনালোকক অকণমান এই থানৰ চৌপাশৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, আহকচোন। ধন্যবাদ। এইভাগ হৈছে গুৰু আসন, ওপৰত এই ধুমমালাৰ প্ৰতিষ্ঠা কৰা হৈছে। হয়। আহক ভিতৰলৈ অকণমান দেখুৱাই দিম। এইবাৰ হৈছে মূল মন্দিৰ। এইবাৰ হৈছে নাটঘৰ। ইয়াতে প্ৰতি বছৰে ভাওনা সমাৰোহ হয় আৰু ইয়াৰ এই ভাদ মাহৰ নাম প্ৰসংগৰ পিছত প্ৰসাদ বিতৰণ ইয়াতে হয়। এইবাৰ হৈছে মাধৱদেৱৰ মূৰ্তি। এইবাৰ কিবা প্ৰয়াগৰাজত এইবাৰ যেতিয়া কমলাবাৰী সত্ৰই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে তেতিয়া এইভাগ মূৰ্তি তাত সজোৱা হৈছিলে। এইভাগ হৈছে মাধৱদেৱৰ মূৰ্তি। ইয়াত অগণন যাত্ৰী আহি ইয়াতে সদায় আৰু সেৱা শুশ্ৰূষা কৰি থাকে। আহি ইয়াতো বন্তি জ্বলোৱা হয় মূৰ্তিভাগৰ ওচৰতে। এতিয়া সঠিককৈ ক'বলৈ গ'লে মাধৱদেৱৰ জন্মৰ ভেটিভাগ কোনডোখৰত আমি জানিব পাৰিম নেকি? পাৰিব, অকণমান আগলৈ আছে। নিশ্চয়। এইভাগেই হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্মৰ মূল ভেটি। আহক আমি অকণমান। এইভাগেই হৈছে মূল ভেটি মাধৱদেৱৰ। ইয়াতো গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত সদায় ৰাতিপুৱা গধূলি বন্তি জ্বলোৱা হয় আৰু নাম প্ৰসংগো কৰা হয়। ইয়াৰ কাষতে আছে মাধৱদেৱে ব্যৱহাৰ কৰা কুঁৱাভাগ আছে। এইভাগেই হৈছে মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰা কুঁৱা। হয়, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এয়া হ'ল মহাপুৰুষ মাধৱদেৱে নিজে ব্যৱহাৰ কৰা কুঁৱা। তাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকল আহে আৰু ইয়াত পানীৰ বটল লৈ আহে। বটলত পানী এইভাগ লৈ যায় আৰু কিছুমানে গা স্নানো কৰে। পবিত্ৰ পানী হয়। আহক। এইবাৰ হৈছে উজিৰ গৃহ। মাধৱদেৱৰ কোনোবা বংশৰ আছিলে, বংশৰ কোনোবা উজিৰৰ ইয়াতে মানে জিৰণি কোঠা, এইটো জিৰণি কোঠা বুলি কয় উজিৰৰ। তাতে আৰু মাধৱদেৱৰ আগৰ যোনবিলাক বংশৰ আছিলে আৰু মানুহবিলাক তেখেতে ইয়াতে জিৰণি চিৰণি লৈছিল। আৰু এয়া দেখিছে উজিৰ গৃহ। হয় বন্ধুসকল, এয়া আছিলে আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ঐতিহাসিক আৰু ইতিহাসপূৰ্ণ স্থান। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল। ইয়াৰ আগৰটো ভিডিঅ'ত আপোনালোকে